ইয়াৰ আগৰ ভিডিঅ'টোত আমি দেখিলো যে কেনেকৈ পেইণ্টত এটা ফটো এটা ড্ৰ কৰিব পাৰি আৰু এটো সেভ কৰিব পাৰি এতিয়া বেসিক টুলস খিনিৰ বিষয়ে আজি জানিম এতিয়া আগতে মই যোৱা ভিডিঅ'টো লাষ্ট যেটো ভিডিঅ' হেতু ভিডিঅ'ত কৰিছিলো যে ABCD হিচাপে সেভ কৰিছিলো এতিয়া ডাইৰেক্ট আমি ইয়াতে গৈ উইন্ডোজ এক্সেসৰিজত গৈ পেইণ্টটো খুলিব পাৰো নাইবা ইয়াতে পেইণ্ট টাইপ কৰি উঠি হেতু পেইণ্ট আহি যাব হেনেকে খুলিব পাৰো আৰু যদি আগৰ পৰা এটা ফটো থাকে হেতু এডিট কৰিব যদি আমি যাও ডাইৰেক্ট এডিট মাৰিলে পেইণ্টত খোল খাই যাব এতিয়া খোল খাই গল এতিয়া টুলসৰ বেসিক টুলস কেইটাৰ বিষয়ে এই ভিডিঅ'টোত জানিলো এইটো হৈছে পেন্সিল আমি যেতিয়া মাউসটো ইয়াতে লৈ যাও তেতিয়া হলে ইয়াতে দেখাই দিম এটো হৈছে fill with color এটোৱে কালাৰ ফিল কৰিব পাৰি পেন্সিল এটোৱে ড্ৰ কৰিব পাৰি fill with color ফিল কৰিব পাৰি গোটেইটো ফিল হৈ গল যদি হেৰি এটা খোল খায় বাউন্ডাৰি দিয়া না থাকে গোটেই ক্যানভাসটো ফিল হৈ যাব যদি বাউন্ডাৰিৰ ভিতৰত আমি কৰো বাউন্ডাৰিটোৱে ফিল হৈ যাব এনেকুৱা আৰু এই টেক্সট বক্স আমি ইয়াতে A B C D আৰু যদি আমি কেপছলক নোমাকে কৰো A B C D এনেকে ইউজ কৰিব পাৰি আৰু ইয়াতে ফন্টটো আমি চেঞ্জ কৰিব পাৰো সিলেক্ট কৰি ল'ব লাগিব যেটো ফন্ট আমি দিম এইটো ফন্ট ইয়াতে আহি যাব font size চেঞ্জ কৰিব পাৰি এটো হৈছে ৰাবাৰ আমি ইৰেজ কৰিব পাৰো এটো হৈছে পিক কালাৰ আমাৰ এটা ফাৰ্স্ট যেটো কালাৰ সিলেক্টেড কালাৰ 1 হেতু ব্ল্যাক হৈ আছে আৰু সেকেন্ড কালাৰটো হোৱাইট হৈ আছে আমি এই কালাৰটো পিক কালাৰে চেঞ্জ কৰিব পাৰো ইয়াতে ক্লিক কৰিলে হোৱাইট হ'ব এতিয়া আমি যদি কিবা ড্ৰ কৰো হোৱাইট কে ড্ৰ হ'ব হোৱাইটৰ পৰা হোৱাইট লিখিলে তো একো গম নাপায় গতিকে আমি ড্ৰ হৈ আছে কিন্তু হোৱাইটৰ পৰা হোৱাইট এই ব্ল্যাক খিনিৰ ওপৰতে আমি গম পাই আছো যে হোৱাইট ড্ৰ হৈ আছে এতিয়া আমি পিক কালাৰটো ব্ল্যাক লৈ লম আই গল ব্ল্যাক এতিয়া পেন্সিল fill with color text box text rubber eraser pick color আৰু এটো ম্যাগনিফায়াৰ এটোৰে আমি জুম কৰিব পাৰো 200% হৈ গল মাইনাস কৰিলে 100% হ'বকে আহিব এতিয়া আমি যে ড্ৰ কৰিছো সৰু সৰু লাইন হিচাপে ড্ৰ হৈ আছে এইটো ডাঙৰ কেনে কৰিব পাৰি যিকোনো এটা টুলৰ পইণ্টটো ডাঙৰ কৰিবৰ কাৰণে কন্ট্ৰোল প্লাস আৰু সৰু কৰিবৰ কাৰণে কন্ট্ৰোল মাইনাস দবাব লাগে যদি কেতিয়াবা নামলক অন হৈ থাকিলে কাম নকৰে তেতিয়া নামলকটো অফ কৰিব লাগিব নাইবা নামলকটো যদি অন থাকে কাম নকৰে তেতিয়া নামলকটো অফ কৰিব লাগিব এতিয়া এটো সৰু হৈ আছে আমি ইৰেজ কৰিলে বহুত টাইম লাগিব ডাঙৰ কৰিবৰ কাৰণে কন্ট্ৰোল প্লাস দবাই থাকিলে এই ডাঙৰ হৈ যাব এতিয়া আমি ধুনীয়াকৈ ইৰেজ কৰিব পাৰো তেনেকে ধৰা আমাৰ হোৱাইট এই গোটেই বস্তুটো যদি আমি ইয়াতে ইৰেজ কৰো গোটেইটো ইৰেজ হ'ব কিন্তু আমি বিচাৰো যে আমাৰ মাজৰ খণ্ডহে আমি ইৰেজ কৰিব লাগে তেতিয়া হলে তো সৰু কৰিব লাগিব তেতিয়া কি কৰিব কন্ট্ৰোল মাইনাস এতিয়া আৰু অলপ মাইনাস কৰিলে আইয়া ইৰেজ কৰিব পাৰিব এবাৰ ক্লিক কৰিলে হ'ব নাইবা এনেকে ঘূৰাই থাকিলেও ইৰেজ হৈ যাব এতিয়া
এই টুলকিটাৰ বিষয়ে আমি গম পালো কোনটো কেনেকৈ কাম কৰে আৰু এই বস্তুকেইটা কেনেকৈ ডাঙৰ কৰে কন্ট্ৰোল প্লাস মাৰিলে ই ডাঙৰ হৈ যাব ডাঙৰকৈ লিখা হৈ যাব কন্ট্ৰোল মাইনাস মাৰিলে এই সৰুকৈ লিখা হৈ যাব